চন্দনৰ পাত এতিয়া চন্দনৰ পাত মই এতিয়া চন্দন চন্দন এই খা মই ইয়াক লক্ষ্য কৰিছো নাপৰ দিনে দিনে ইয়াৰ চাল চলাৰ পৰা কিছু পৰিৱৰ্তন ঘটিছে কিয় মা ইয়াক চা তই যোৱাৰ পাছতে তোৰ পাছে পাছে লাঠি লৈ আহিছে তই আকৌ দেখিছনে নাই যে বুঢ়াৰ হাতত সেইডাল লাঠি দিছে মানে মাৰ খাইছে আৰে পাছে পাছে আকৌ বুজিছো লাঠি কিয় আনিছা তই ভালদৰে তোমাক পাহৰি গৈছ নেকি আৰু এতিয়া তই লাঠি লৈ মোক প্ৰতিভূত বনাই আহিছ চাই লাঠি মাৰিব আহিছ মইনা তোমাক মাৰিবলৈ অহা নাছিলো এই ঘৰৰ ভিতৰত এটা সাপ ওলাইছিল মই এই লাঠি এটা লৈ সাপডাল মাৰিবলৈ বিচাৰি ফুৰিছিলো এই তাকে দেখি মইনাইও এটা লাঠি লৈ এই সাপডাল বিচাৰি ফুৰিছিলো চন্দন বাবা মইনা কিয় এনেকুৱা অত্যাচাৰ কৰি থকা মইনা